Hello everyone, welcome to my Harris channel. আজি মই আপোনালোকক মোৰ ভিডিঅ'ত নয়নতৰা ফুলজোপাৰ বিষয়ে দেখুৱাবলৈ লৈছোঁ আৰু এইখিনিতে আপোনালোকক কওঁ আপোনালোক নিশ্চয় ভালে কুশলে আছে নহয়নে ভালেৰে থাকক তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু আজি মই ঘৰত যে আমি ফুলদানি কিছুমান কিনা ফুল সজাওঁ তাৰ যে কিছুমান ফুল লেতেৰা হয় ধূলি বালি পৰি তাৰ এটা টিপছ দিছোঁ ধোৱাৰ ফুলদানি সজোৱা প্লাষ্টিকৰ ফুলবোৰ যেতিয়া লেতেৰা হৈ যায় তেতিয়া এটা প্লাষ্টিকৰ পেকেট বা পলিথিন মোনাত অলপমান নিমখ ভৰাই ফুলখিনি তাত ভৰাই খুব জুকাই ল'বচোন জুকাই 5 মিনিট মান সময় তেনেকৈ তিয়াই থ'ব তাৰ পাছত পুৰণি এডাল ব্ৰাছ লৈ ধৰক আপুনি টুথব্ৰাছ হ'লেও হ'ব তেনেকুৱা ব্ৰাছ এডালেৰে ফুলখিনি ঘঁহি পানীৰে ধুই পেলাব দেখিব আৰু এই আগৰ নিচিনাকৈ ধুনীয়াকৈ যেনেকৈ কিনিছিলে তেনেকৈ ফুলখিনি চাফা হৈ যাব আৰু এতিয়া মই এয়া মোৰ ঘৰৰে নয়নতৰা ফুল ৰুইছোঁ নয়নতৰা কেইবাবিধৰো আছে মোৰ পিছে বগা আৰু এটা এইটো বেঙুনীয়া আৰু মানে অলপমান মাজত বগা ফুট লগা তেনেকুৱা 3 বিধৰ আছে হেয়াকে আপোনালোকক দেখুৱাবলৈ লৈছোঁ আৰু চাই যাব কেনেকুৱা দেখে ভাল দেখেনে যদি ভাল দেখে লাইক কমেন্ট সাবস্ক্ৰাইব কৰিব আৰু এতিয়া এয়া নয়নতৰা দেখিছে নহয় বগা ৰঙা আৰু মাজতে বগা মানে ফুট লগা এয়া এই বিধৰ আছে ইমান ধুনীয়াকৈ ফুলিছে দেখিয়ে ভাল লাগে আৰু এই নয়নতৰা বহুত কামত লাগে বহুত উপকাৰী যিসকলৰ মানে সুগাৰ থাকে সেই সুগাৰ থকা সকলে নয়নতৰা ফুল নহয় পাতটো মানে খাব লাগে খালে মানে সুগাৰটো কমি থাকে পাতৰ মানে ৰস ল'ব লাগে ধৰক আপুনি 4-5 খিলামান পাত ল'লে পাত লৈ পিনি তাৰ ৰসটো চেপি পিনি ৰাতিপুৱা খালি পেটত খাব লাগে খালি পেটত খালে মানে সুগাৰটো বহুত কমি যায় আৰু যিসকলৰ মানে হাই প্ৰেছাৰ থাকে এই হাই প্ৰেছাৰ থকা সকলেও ইয়াৰ পাতৰ ৰস উলিয়াব লাগে 3 খিলা 4 খিলা মানৰ পাতৰ ৰসটো উলিয়াই নহৰুৰ লগত পিচি পিনি খাব লাগে হাই প্ৰেছাৰটো বহুত কমি থাকে আৰু ৰাতিপুৱা খালি পেটত খাব লাগে খালি পেটত খালে ভাল হয় আৰু এই নয়নতৰা ফুলৰ মানে ভালেমানবিলাক আছে ইয়াৰ গুণাগুণ মই ইমান দৰে নাজানো যি জানিছোঁ আৰু হেয়াকে আপোনালোকক জনাইছোঁ আৰু ইয়াৰ মানে পাতটো আমাৰ সৌন্দৰ্য চৰ্চাৰ কাৰণে বহুত ভাল ইয়াৰ পাত পিচি জেতুকাৰ লগত মানে পিচিব লাগে জেতুকাৰ লগত পিচি পিনি চুলিত লগাব লাগে তেতিয়া পকা চুলি মানে পকিবলৈ যিবিলাক চুলি পকে সেই পকাখিনিটো পকিবই যিখিনি পকিবলৈ থাকি যোৱাখিনি মানে পাছত নপকা হয় আৰু উফিটো যায় আৰু মানে সেইকাৰণে ইয়াৰ পাতটো মানে চুলিত লগালে আমাৰ চুলিখিনিও ভাল হয় যেতিয়া জেতুকা পিছে তেতিয়া জেতুকাৰ লগতে কেইখিলামান পাত লগতে দি দিব লাগে তাৰপিছতে আকৌ ইয়াৰ হেৰি হয় আপোনাৰ গালত লগাবলৈও ভাল মুখত পাতৰ ৰসটো উলিয়াই গালত ঘঁহিব লাগে ঘঁহিলে মানে ধৰক আমাৰ যিসকল বয়সীয়াল মানুহ তেওঁলোকৰ মানে বয়সৰ চাপটো নপৰে সেইটো কাৰণেও বহুত ভাল আপোনালোকে লগাই চাব পাৰে আৰু এই নয়নতৰাৰ লগতে গধূলি গোপাল ফুল এজোপা ফুলিছে এই গধূলি গোপালজোপাও আপোনালোকক মই লগতে দেখুৱাই দিছোঁ গধূলি গোপাল ফুলজোপা সন্ধিয়া সময়ত বৰ ধুনীয়া গোন্ধায় এনেই গোন্ধটো নাই আমাৰ মানে দুবিধ আছে এবিধ গুলপীয়া আৰু এবিধ হালধীয়াটো আপোনালোকক এই অকণমানকৈ দেখুৱাই দিছোঁ এইবিলাক কলি আহিছেহে হালধীয়াজোপা এপাহ দুপাহে ফুলিছে এইবোৰ মাটিতে লগাই ৰাখিছোঁ আৰু সন্ধিয়া সময়ত চোতালত বহি থাকিব লাগে বৰ ধুনীয়া মিহি গোন্ধ এটা আহে ভাল লাগে গোন্ধটো আৰু ফুলজোপাও দেখিবলৈ ভাল দিনত নুফুলে ৰাতিহে ফুলে যেতিয়া ফুলি থাকে দেখিবলৈ বৰ ধুনীয়া লাগে লগতে এয়া সৰু এজোপা ফুল দেখুৱাই দিছোঁ নতুনকৈ ফুলিছে ইয়াৰ ফুলৰ নামটো নাজানো মই পাতখিনি ইমান দীঘলকৈ ইমান ধুনীয়া চাওকচোন দেখিয়ে ভাল লাগিছে
আৰু ফ্ৰেণ্ডসকল, আজিলৈ মই এয়াকে দেখুৱাই সামৰণি মাৰিছোঁ। আজিলৈ আহোঁ, বাই।